মই এটা টাইম দিছোঁ, সেইটো টাইমতে মই ভিডিঅ'বোৰ পাব। তো ৰাতিপুৱা 8 বজাৰ লগে লগে মোৰ চেনেলৰ ভিডিঅ' পাবই। তো এইটো ভিডিঅ' আপোনালোকে ৰাতিপুৱা 8 বজাৰ লগে লগে পাইছে চাইছে কিজানি। গুড মৰ্নিং গাইজ, সুপ্ৰভাত। তো ৱেলকাম বেক টু মাই চেনেল ঋষিজ ব্লগ। তো আপোনালোকে টাইটেল থাম্বনেইল লিখি গমেই পাইছে ভিডিঅ'টো কেনেকুৱা হ'ব। হয়, একদম নৰ্মেল হ'ব ভিডিঅ'টো, বেছি ধামাকা নহয়। ধামাকা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু দিব পৰাই নাই। নৰ্মেল ভিডিঅ' চাই আছে আপোনালোকে। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। গাইজ, এতিয়া মই ভিডিঅ'টো শ্বুট কৰিছোঁ ৰাতিপুৱা, আৰু মই আপোনালোকে তাৰমানে মোক বেয়া নাপাব, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই। তাৰমানে কি হৈছে, মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ স্কুলৰ নোটবোৰ দি থাকে, লিখিব লাগে, লেখা চেখা হৈছে আৰু বহি জমা দিছোঁ। তো সেইকাৰণে মই ভিডিঅ' বনাবলৈ পাইছোঁ, নবাত নোৱাৰিলোঁ হয়, ক্লাছ চলি থাকিলেই হয়। এতিয়া বাজিল 10টা, এতিয়া তাৰমানে আমাৰ ক্লাছ চলিয়ে থাকিলে। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়াও ফ'ল' কৰা নাই, এতিয়াই যায় ইনষ্টাগ্ৰামত ফ'ল' কৰক। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, যাওক আৰু মজাকৈ ফ'ল' কৰক। তো এতিয়া আমি কথাটো লৈ আহোঁ। মেইন কথাটো হৈছে যে মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে ঘৰতে আছে, এনেই আছে, আপোনালোকে মোক ভিডিঅ' বনাই পঠাই দিব পাৰে কৈছিলোঁ। তো আপোনালোকে ভিতৰত তাৰমানে বহুতে দিয়া নাই, এজনে দিছে। তো ভাইটি এজনে দিছে, সেই ক্লিপটো আপোনালোকে মজাকৈ চাই লওক, একদম ধামাকা। তো ভালেই হৈছে ভিডিঅ'টো, তো ভাল লাগিছে চাই মোৰো, আপোনালোকেও চাওক, চাই লওক। কি কৰি আছে? এতিয়া আপুনি চাই আছে জান ব্লগ। আমি এতিয়া ভালে আছো, বঢ়িয়াকে ভালে থাকিম আমি। এতিয়া আমি যাই আছো পাহাৰত। আহি গলো পাহাৰৰ পৰা। এতিয়া আমি ভাত খাব লাগিব। মই এতিয়া ঘৰত আহি গলো। এতিয়াই ভিডিঅ'টো তো ক্লিপটো চালে কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। তো গাইজ, এইবাৰ সেই মেইন কথাটো লৈ যাম। তো এই মেইন কথাটো হৈছে যে মই আপোনালোকক ভিডিঅ'বোৰ খিচিৰ মিচিৰ কৰি দিওঁ। তো ৰাতিপুৱা দিওঁ, দুপৰীয়া দিওঁ, আবেলি দিওঁ, সেনেকৈ দি আছোঁ। কিন্তু মই এটা টাইম দিছোঁ, সেইটো টাইমতে মই ভিডিঅ'বোৰ পাব। তো ৰাতিপুৱা 8 বজাৰ লগে লগে মোৰ চেনেলৰ ভিডিঅ' পাবই। তো এইটো ভিডিঅ' আপোনালোকে ৰাতিপুৱা 8 বজাৰ লগে লগে পাইছে চাইছে কিজানি। তো আপোনালোকে এনেকৈ পাব। তো এতিয়া যি ভিডিঅ' বনাওঁ, সেই ভিডিঅ' আপোনালোকে ৰাতিপুৱা 8 বজাত পাব। তো সেইকাৰণে মই ভাবিছোঁ কৈ দিওঁ আপোনালোকক, এটা টাইম ধৰি দিওঁ, আপোনালোকে মজাকৈ চাব পাব ৰাতিপুৱা 8 বজাত। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা যায়, এতিয়া যায় চেনেলটো ছাবস্ক্ৰাইব কৰক। তো গাইজ, এতিয়া আপোনালোকে যে অলপ আগতে মোৰ যি বহি কথাখিনি ক'লোঁ, তো সেই কথাখিনি কওঁতে অলপ মাতটো গধুৰ পাইছে। আৰু এতিয়া আপোনালোকে মই যেতিয়া শ্বুট কৰিছোঁ, এতিয়া অলপ পাতলা পাইছে মাতটো, গধুৰ পাইছে। এইটোৰ কাৰণে, এই মাইকটোৰ কাৰণে। বেষ্ট মাইক হয়, কম দামতে পাব আপোনালোকে। তো আপোনালোকে আনিব পাৰে। তো মই আনিছোঁ ফ্লিপকাৰ্টৰ পৰা, আপোনালোকে মজাকৈ আনিব পাৰে, কম দামত ভাল হ'ব। তো আনি চাব পাৰে মানে কি, যাকে তাকে মই আনিব কোৱা নাই। যোনে কেতিয়া ইউটিউবত ভিডিঅ' বনায় বা কিবা বনায়, তেতিয়া আপোনালোকে আনিব পাৰে। আৰু সেইটো মাইকত তাৰমানে কি হয়, আপোনালোকে আনিব পাৰে। কাষত যদি কোনোবা হাল্লা বৰষুণ পৰিছে, বৰষুণৰ টাইমত শ্বুট কৰিছে, তেতিয়া এতিয়াতো বৰষুণে পৰি আছে, মই তেতিয়া বৰষুণ পৰি থকাতে শ্বুট কৰিছোঁ, কিন্তু বৰষুণৰ চাউণ্ডটো একদমেই নাহে। তাৰমানে কাষৰ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো নাপায়। তো সেনেকুৱা মাইক হয়, এইটো কম দামত পাব, ভালেই হ'ব, আপোনালোকে আনিব। ডেছক্ৰিপশ্যনত লিংক আছে, যাওক আৰু মজাকৈ আনক। তো গাইজ, এতিয়া এটা হঠাৎ তাৰমানে মেছেজ আহি গ'ল। তো ৰাতিপুৱাৰ পৰা অহা নাই, মই চাই আছোঁ। তো এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। তো আজি আহিব সেই পাৰ্চেলটো। কি পাৰ্চেল হয় আপোনালোকক বঢ়িয়াকৈ দেখুৱাম। তো বলক নহয়, ফোনটো কৰিব না, ফোন কৰাৰ পিছত যাম তক না কি কয়। তো ফোন চোন কৰক, তাৰপিছত যাম। গাইজ, বৰষুণ দিছে, সেইকাৰণে ছাতিটো লৈ আহিছোঁ আৰু পাৰ্চেলটো ল'লোঁ, আৰু এতিয়া বঢ়িয়াকৈ চাই আছোঁ মজাকৈ। তো গাইজ, কমপ্লিট, তাৰমানে পাৰ্চেলটো আহি গৈছে। কি অৰ্ডাৰ দিছোঁ কৈ আছোঁ বাৰু ভালদৰে। প্ৰথমতে আনবক্সিং কৰি লওঁ। তো আজিৰ ভিডিঅ'টো এনেকুৱাই, আজিৰ দিনটোত কি কৰিলোঁ এনেকুৱাই ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আনবক্সিং কৰোঁ, 3, 2, 1। ফাইনেলি আমাৰ অৰ্ডাৰটো আহি পাইছে, আৰু এই অৰ্ডাৰটো আজি আনবক্সিং কৰিম। কি আছে ইয়াৰ ভিতৰত, কি নাই, তো চাই লওঁ। আমাৰ জাষ্ট মাত্ৰ আহি পাইছে অৰ্ডাৰটো, একদম বঢ়িয়াকৈ। অৰ্ডাৰখিনি আপোনালোকক নেদেখুৱাওঁ, চাওক। এতিয়া আপোনালোকক আমি তাৰমানে পাৰ্চেলটো খুলি ভাঙি আনবক্সিং কৰোঁ। আহক, যিহেতু এইটো দৰকাৰ নাই, এতিয়া আনবক্সিং কৰোঁ, আহক।
মানে এই বস্তুটো খোলাটো বহুত জটিল নহয়, বিশেষ জটিল নহয়। হৈ গ'ল আমাৰ আনবক্সিং। এতিয়া এইটো দৰকাৰ নাই, পেলাই দিয়ক। এতিয়া এইটো হেডফোন, এটা হেডফোন দিছোঁ। তো এইটো মোৰ নহয়, তো এইটো হেডফোন হৈছে মাৰ, হেডফোনটো মাৰ। তো এতিয়া আমি এইটো চাওঁ খুলি। এইটো এইডাল আৰু কিবা পাইছোঁ নাই, আৰু আকৌ পোৱা নাই। এইডাল হৈছে হেডফোন, গান শুনি চাম বাৰু। এয়া হেডফোন হৈছে এডাল, তো ভালেই হেডফোন। আপোনালোকেও আনিব পাৰে, ফ্লিপকাৰ্টত যাই কমতে পাব। মই 200 টকাত পাই গৈছোঁ, 200 টকাত। তো গাইজ এই হেডফোনডাল কেইদিন লাষ্টিং কৰে নাজানো। যদি লাষ্টিং নকৰে মই ভিডিঅ' কৰি ভিডিঅ'ত কৈ দিবলৈ চেষ্টা কৰিম। তো চাউণ্ড কোৱালিটিটো চাম কেনেকুৱা হয়। তো বঢ়িয়া, এতিয়া আমি চাওঁ। আল্টিমেট, ভাল বেছ হওক, চাউণ্ড কোৱালিটি হওক, তাৰমানে ফাটি যোৱা নাই। তো বঢ়িয়া হয়, এইটো ভাল লাগিছে। তো এইডাল আপোনালোকেও আনিব পাৰে। তো এতিয়া গাইজ মই হেডফোন এডাল কাণত ৰাখিম, এডাল মই স্পীকাৰটোত মানে মাইকটোত লগাই দিম। চাউণ্ডটো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি। কপিৰাইট লাগিবতো, সেইকাৰণে এনেইতো বেষ্ট হয়, বেষ্ট মজা। তো গাইজ হেডফোনৰ তাৰমানে চাউণ্ড কোৱালিটি বেষ্ট, কি বুলি ক'ম আৰু। বতৰটো একদম ডাৱৰীয়া, বৰষুণ আহি গৈছে আৰু আহিবলৈ হৈছে। তো মানে কি এখন এইটো স্পীকাৰৰ পৰা সেইটো স্পীকাৰৰ চাউণ্ডটো দৌৰা কৰি থাকে। তো সেইকাৰণে আমি মিউজিকটো লগাই দিছোঁ না, বহুত বেষ্ট। তো গাইজ আপোনালোকে বেয়া নাপাব যে মানে হেডফোন এডাল আনিছা, কি ভিডিঅ' বনাইছা, মানে আপোনালোকে ভাবিব পাৰে। তো তাৰমানে কি নৰ্মেল ব্লগ হ'লে এনেকুৱা আহিব, হেডফোন অৰ্ডাৰ দিছা, কি আনবক্সিং কৰিছা, কি দেখুৱাইছা, মানে সেনেকুৱা হ'ব। কিন্তু এই নৰ্মেল ভিডিঅ'বোৰ যে মই আপলোড দি আছোঁ, নৰ্মেল ভিডিঅ'বোৰ আপোনালোকে এইবোৰে চাব পাব। আৰু ডেইলি ব্লগতো এনেকুৱা ফুৰিলোঁ, কি দেখুৱালোঁ, খালোঁ। নৰ্মেল ব্লগতো সেই আজিৰ দিনটো কি কৰিলোঁ, এনেকুৱা অতি সোনকালে মই ধামাকা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। তো নৰ্মেল ভিডিঅ' হ'লে এনেকুৱা, ডেইলি ব্লগ হ'লে এনেকুৱাই পাব আপোনালোকে মোক প্লিজ বেয়া নাপাব এইখিনি কথা কোৱাৰ বাবে। মই এইখিনি কথা কৈছোঁ যে আপোনালোকে ভাবিব পাৰে নে, সেইকাৰণে সেইখিনি কথা মই কৈ দিছোঁ আপোনালোকে মোক বেয়া নাপাব। তো গাইজ নৰ্মেল ভিডিঅ' আছিল আজিৰ দিনটোত, মই কি কৰিলোঁ, কি কৰা নাই সেই দেখুৱালোঁ। তো এনে এটা নৰ্মেল ভিডিঅ' আছিল। তো ভিডিঅ'টো আমি এইখিনি সমাপ্ত কৰোঁ। তো গাইজ ভিডিঅ'টো আমি এইখিনি সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। till then টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম নতুন এটা ব্লগ লৈ। বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন যদি চেনেল ছাবস্ক্ৰাইব কৰিব। till then টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম নতুন ব্লগ লৈ। বাই বাই। কি বকলো